মোহন ঐ তুমি থানা পালাহি যে ভাড়াটো দিয়া কি হয় ভাড়া মোৰ টমটমত যে আহিলে ভাড়াটো কোনে দিব তুমি দেখোন ঘৰৰ পৰা ওলাই আহিছা মই লগত উঠিহে আহিছো মানুহটো সেই চব নহ'ব ভাড়াটো দিয়া ভাড়া বহুত ধেমালি কৰা দেই যোৱা ভাড়া মাৰাগে যোৱা ঐ ধেমালি চেমালি কৰা নাই পুলিচ নামানিম কিন্তু ৰাম কি কৰা ৰাম হিতা বাদ দিয়া মোৰ ভাড়া দিয়া ইছ ৰাম আমি একেটা কেম্পাছতে নাথাকো জানো একেটা কেম্পাছৰ মানুহে কিবা ভাড়া খোজে নেকি কোৱাচোন হয় নেকি ভাড়া নললে মোৰ পেট ভৰিব নেকি হ'ব যোৱা এদিন মোৰ ৰুমত ধুনীয়াকে ভাত এসাঁজ খাই দিবা হ'ব একদম ধুনীয়া পিতাই মোৰ ফালতু মানুহ বাইদেউক ফোন কৰিব লাগিব ভালে ভালে কৈছো ইয়াৰ পৰা যাম মাথাটো নাখাবি যাম বৌ একে হিমালয়লৈ যামগে নাহো আৰু উভতি হে ভগৱান তই সপোনটো দেখাৰ কাৰণে একে হিমালয় যাবগে লাগে নে বাৰু যাম আৰু মোৰ নিচিনা বিয়া নোহোৱা ল'ৰা এটা সপোনত আয়তীসকলে পানী তুলিবলৈ কিয় আহিব লাগে কওকচোন ময়ো বুজি পোৱা নাই সেইবোৰ সপোন তইহে দেখিব লাগে নে বাৰু যাগে সপোনত কিয় দেখিলো মই আৰে সপোন কিয় দেখে কিবা এটা দেখিছিল বা কিবা এটা ভাবিছিল চাগে দেখিছিলতো কি দেখিছিল এই বসুদা এয়া চাওক আচ্ছা সেইকাৰণে দেখিলে সপোনটো হয় ছাৰ তেওঁলোক কলহ লৈ গৈছিল কিবা বেলেগ কাৰণত আৰু আপুনি দেখিলে কি বিয়াৰ পানী তুলিবলৈ যোৱা বহুত দুখ লাগছি ছাৰ বিয়াৰ বয়স পাৰ হৈ যোৱা মানুহটোৱে এই সপোনটো দেখা পাব লাগে না বহুত দুখ লাগছি ছাৰ তোৰো মানে বসুদাৰ নিচিনাই হ'ল মোৰ বসুদাৰ নিচিনা হ'ল মানে সেম কেছ বসুদাও সেম সপোনে দেখিছে কিন্তু একেটা সপোনকে একেটা সময়তে দুইটাই দেখিলে যে কেছটো কি নহয় মানে বাস্তৱত চিকুৱেন্সটো দুইটা একেলগে দেখিছিলো যে সেইকাৰণে বসুদা কি চিকুৱেন্সৰ কথা কৈ থৈ গ'লনো জানো ছাৰ এনেকুৱা সপোন মই জীৱনত কোনো দিন দেখা নাই এইটোৱেই প্ৰথম এই কি হ'ল এই ৰাকেশ বাইদেউ ইমান দেৰিলৈকে অহা নাই ৰাম তুমি যোৱাই নাই ভাড়াটোতে লাগিয়ে আছে ভাই লাগিবেই মই লিগেল মানুহ পুলিচলে ভয় নকৰো মইনো ক'ত তোমাক পুলিচৰ দম দেখাইছো হা একেটা কেম্পাছৰ মানুহ এইবিলাক আণ্ডাৰষ্টেণ্ডিঙৰ কথা দিয়াচোন আণ্ডাৰষ্টেণ্ডিং ওলাই যাব মই হাত ভৰাই পইচা উলিয়াই ল'ব পাৰো পুলিচৰ জেপৰ পৰা কিন্তু একে কেম্পাছৰ বুলিহে বাইদেউলৈ ৰখি আছো কোন বাইদেউলৈ ৰখি আছা লুটু কি কৰিছা ৰাম ঐ একেটা আঠাই লাগিল নেকি এই আঁতৰ হৈ একেটা কি হ'ল মানে কি হ'ল কি বসুদা সেম সপোন আপুনিও দেখিছে চেম সপোনটোও দেখছা দেখিছো হ'ব দিয়ক হে মনে থাককচোন নহয়নো কি অথনিৰ পৰা কাণ ঘোলা কৰি দিছে মানে তইতো তেনেকে কবিয়ে তোৰ যে বিয়া হৈ গেল কিন্তু আমাৰ কি হব এই বুঢ়া বয়সলৈকে বিয়া পাতবা পৰা নাই মোৰ কি হব মোৰ লগৰ ল'ৰা ছোৱালী বাচ্চা ডাঙৰ হৈ স্কুলত দিলে এতিয়া ৰাস্তা ঘাটে আইটিসকলক দেখো পানীটো নিবলৈ যায় সেইবোৰ দেখিলে বুকুখন ধমক একেবাৰে মোৰ বিয়া হ'ব কেতিয়া পানী তুলিবলৈ যাব কেতিয়া হ'ব এসব তুমি ভাড়াটো দি দিব লাগে নহয় জানো দিব লাগে বুলি জানা যদি দিয়া নাই কিয় কৈ আছো দেখোন তোমাক একেটা কেম্পাছৰ কাৰণে দিয়া নাই ভাড়াটো বাইদেউ হেয়া বাইদেউ বুলি নামাতিবাচোন চুইটি বুলি মাতিবা অ'কে আচ্ছা শুনক দে চুইটি বাইদেউ আকৌ বাইদেউ বাইদেউটো একেবাৰে মাইনাছ কৰি দিয়াচোন মাইনাছ কৰি দিয়া অনলি চুইটি অ'কে আচ্ছা শুনাচোন অনলি চুইটি অনলি চুইটি মানুহৰ নাম থাকে নেকি চুইটি বুলি মাতা হৰা মই চুইটি বুলি মাতো বিউটি বুলি মাতো তুমি মাজত মান নামাতিবা মাজত মাত মাতিবলৈ আমাৰ একো চখ লগা নাই ভাড়া দিয়া বহুত কথা কোৱাহে তুমি কেনেকুৱা ঠেকেৰিটো নিচিনা কৰিছে চা হৰা ফালতু কথা নকবা বুজিছা লোৱা পইচা লোৱা গুড বয় ভিতৰতে কথা পাতোগৈ বলো
দেখিলাতো মই কি বস্তু মোৰ পৰা কোনো পইচা মাৰিব নোৱাৰে বাবলা হয় মই বাবলা বাবলা তুমিতো গমেই পোৱা নাই মই কেনেকুৱা বজাওঁ তাবলা ছাৰ ভৰিখন উঠাও জোতাযোৰ খোলক এই একো নহয় দেই চফাখন লেতেৰা হ'ব জোতাযোৰ খোলক তই তৰ্ক কৰি নাথাকিবি দেই কোমল মাথাটো এনেই গৰম হৈ আছে মোৰ মাথাটো কিয় এনেই গৰম হৈ আছে কি মোৰা বুজি পাবি তই মোৰ দুখৰ কথা কোমল মাথাটো এনেই গৰম হৈ আছে মোৰ মাথাটো কিয় এনেই গৰম হৈ আছে কি মোৰা বুজি পাবি তই মোৰ দুখৰ কথা বুঢ়াৰ কি মাথাটো গৰম হৈ আছে ছাৰ নদীত জাপ নিদিব কোনে জাপ দিব খুজিছে আপুনি আত্মহত্যা নকৰিব মহাপাপ এই কোমল অমংগলীয়া কথা নকবি দেই মাথা ফালাই দিম কিন্তু মই তোৰ দিলো না বাপেকে ৰাতিপুৱাই মাথাটো গৰম কৰি এক্সিডেণ্ট কেছো হ'ব পাৰে তেনেকুৱা হ'ব পাৰে হেৰি কি হৈছে আপোনালোকৰ ডেড বডি মেম কি ডেড বডি মেম মৰিলে নেকি মৰিলে নেকি চাগে এই কোনোবাই চাগে মাৰি পেলাই থৈছে পুলিচৰ গাড়ীত ডেড বডি তাকে পুলিচৰ গাড়ীত কেনেকে তাকেইতো পুলিচৰ গাড়ীত কেনেকে মৰিল চাগে এক্সিডেণ্ট কেছো হ'ব পাৰে তেনেকুৱা হ'ব পাৰে হেৰি কি হৈছে আপোনালোকৰ ডেড বডি মেম কি ডেড বডি মেম পৰি আছে দেখোন আই আই ৰাকেশ ৰাকেশ অ মৰা নাই জিন্দা মানুহ জীয়াই আছে যাওক আপোনালোক বল কি হ'ল তোৰ ফটকে টোপনি আহি গ'ল মেডাম মানে আপোনাৰ গাড়ীখন এইখিনিতে দেখিলো যে মই বোলো থানালৈকে যাব মই আকৌ উঠি আছিলো তাতে শুই দিলো আৰু টোপনি আহি গ'লো তোক মই হনুমানটোক কেনেকে চাই থাকে অ মেডাম মেডাম অ মেডাম শুনকচোন মোক আৰু অকণো দুখ নাই মোক কথাটো শুনক শুনিম ভালকৈ শুনিম ৰুমলৈ আহ ৰুমলৈ গ'লে মই গম পাইছো দিয়ক ফালনটো দিব ইয়াতে চিঙা কথাটো কৈ নিদিয়েনো কিয় মেডাম অ মেডাম শুনকচোন চিঙিমা তোৰ মূৰটো চিঙিম আজি মই আহ কি হৈছে দেখিছা এটা ইনচিডেণ্টতে কেনেকে তুমি পা তই হৈ গ'ল কিবা এটা গণ্ডগোল লগালে চাগে মই জানো গণ্ডগোল লগা মানে নহয় কোৱা অ মেডাম গৈছো কি বা কৰিলে মইতো মদ খোৱা মানুহলৈ মোৰ ভনীক বিয়া নিদিওঁ বসুমতাৰী ছাৰ কি কৰিছে বহি আছো ছাৰ মনটো ভাল হ'লনে ভাল হোৱা নাই ছাৰ কালি আকৌ সপোনত দেখা পাইছো কোনটো সপোন সেইটোৱে নে পানী তুলিবলৈ যোৱা সপোনটো যে
হয় ছাৰ। সপোনতো আপুনি আগবাঢ়িব পৰা নাই মানে কি যে হ'ব। সপোনত আগবাঢ়িলে কি হ'ব, দিঠকত যদি আগ নাবাঢ়ে। মোৰ লাইফটো একচুৱেলি ভেলুলেছ হৈ গ'ল নেকি? মোৰ তল কৰি থাকিব নালাগে, ওপৰলৈ মূৰ কৰা। হ'ব, ইমান ওপৰলৈও চাব নালাগে, মোৰ ফালে চোৱা। কি হ'ল? আপোনাৰ চকুলে চাব পৰা নাই মেডাম। তাৰ নাম নাজানো। চাওঁ। বাহ, ভাল লাগি গ'ল মেডাম ডিঙিটো। মোক ফিজিঅ'থেৰাপিষ্ট পাইছ? হা? আনচাৰ দিয়া, কিয় মোৰ গাড়ীত শুই থাকিবলগীয়া হ'ল? আনচাৰ দিয়া। আহি গৈছে এইটো মেনিয়া যে। টমটমখন দেখোন দেখা নাই আজি ঘৰত। দিছো গেৰেজত কিবা এটা ঠিক কৰাবলৈ। অ' আচ্ছা, তাৰমানে আজি ঘৰতে থাকিবা আৰু? নাথাকো, এফালে যাম। ক'ত যাবা নো? ছুইজাৰলেণ্ড। অ' আচ্ছা, ফ্লাইটতহে যাবা যদি ন? টেনচন হৈছে আপুনি ঘৰৰ পৰা ওলোৱা বাদ দিয়ক আৰু। কিয়? এতিয়াতো য'তে ত'তে কলহ লৈ ফুৰা মানুহ দেখিবই। দিনত তেওঁলোকক দেখিব, ৰাতি আগত তেওঁলোকক সপোনত পানী তুলি থকা দেখিব। দেখিমতো। তাৰপিছত আকৌ অফিচত আহি সেইবোৰ কথাকে কৈ আমাৰ কাণ ঘোলা কৰি থাকিব। মোৰ যি লাইফটো ঘোলা হৈ গৈছে গম পাইছা? চিন্তা কৰছা কিবা মোৰ কাৰণে? কিবা এটা কৰিম আপোনাৰ কাৰণে। কৰাটো সদায় কৰে, কিন্তু একো নকৰে। চব জানো মই। কি হ'ল? হয় কি সুধি আছো মই? হা? হয়। মোৰ গাড়ীখন 5 ষ্টাৰ হোটেল নহয়। চিটবোৰ ডানলপৰ বিচনা। হয়। কি হ'ল? নহয়, শুই দিওঁতে মোৰ তেনেকুৱাই লাগিল। মানে কালিৰ পৰা চিন্তাৰ বোজা এটা বুকুত চলি আছে যে। বসুধাৰো চলি আছে, মনত দুখ এটাও চলি আছে। বসুধাৰ দুখটো চলি আছে। বসুধাৰ নেগুৰ লগাই লগাই কথা ক'ব নালাগে, নিজৰটো কোৱা। মানে সেই দুখৰ কথাটোকে আপোনাক ক'বলৈকে গৈছিলোঁ। ৰাস্তাতে আপোনাৰ গাড়ীখন দেখিলোঁ যে, তাতে উঠি দিলোঁ। আপুনি অহা দেৰি কৰাৰ কাৰণে কেতিয়ানো টোপনিটো গ'ল গমেই নাপালোঁ। এই দিন দুপৰতে টোপনিটো ক'ৰ পৰা টপকিল? হা? বুকুত বহুত দুখৰ বোজা, মূৰত চিন্তাৰ বোজা হেঁচা মাৰি ধৰিলে মেডাম। আচ্ছা, আপুনিহে চাগে মূৰৰ মনৰ বোজাটো কমাব পাৰিব। পাৰিম, ময়ে পাৰিম। 2টা গুলিহে খৰচ হ'ব। গুলি কিয় মেডাম? এটা বুকুত, এটা মূৰত। 2টা বোজা কমি যাব। ৰবা, তোমাৰ দুখৰ বোজা কমাই আছো। তাৰ নাম নাজানো। ঐ হাই। হেৰি, টমটমখন দেখোন দেখা নাই আজি ঘৰত। দিছো গেৰেজত কিবা এটা ঠিক কৰাবলৈ। অ' আচ্ছা, তাৰমানে আজি ঘৰতে থাকিবা আৰু? নাথাকো, এফালে যাম। ক'ত যাবা নো? ছুইজাৰলেণ্ড। অ' আচ্ছা, ফ্লাইটতহে যাবা আৰু ন? ৰিক্সাত। কথাবিলাক কেনেকে কৈছাচোন? এজনী গাটোততো ৰস নাই, মাতটোতো ৰস নাই। মেডাম এইখন লওক। এইখন লওকচোন। কলৈ যায়? এইখন থংগৈ। মই থবলৈ কৈছো জানো আপোনাক? নাই কোৱা। তেনেহলে ৰবটটো নিচিনাকৈ গুচি গৈছে কিয়? মেডাম মই ৰবটহে হলো। তাতে কেছ নাম্বাৰ এটা আছে, চাই পেলাই কওকচোন। মহাশয়, আপোনাক কেছ নাম্বাৰটোহে ক'বলৈ কৈছো। ডেড বডি পোষ্টমৰ্টম কৰিবলৈ দিয়া নাই নহয়। কিয় তেনেকুৱা কলি বাৰু বাইদেউ? কিয় তেনেকে কলো? মুখৰ ভাজটো চাওকচোন কেনেকুৱা কৰিছে। মই চেকাৰ হাকাৰ হাবুঙলে। অনুগ্ৰহ কৰি মোক নম্বৰটো ক'বনে? কম বাইদেউ।
আৰু ৰিষ্টা ৰিচা ৰিচা এই সপোনটোৱে মোৰ আৰু বসুদাৰ লাইফটো সলাই দিব চাগে বুজিছা বসুদাৰ বাৰু বিয়া হোৱা বয়স হৈছে আপোনাৰ হৈছে জানো বসুদাৰ লগত মোক ৰিলেট নকৰিবা দেই হয়তো এক্সপায়াৰ যোৱা মাল সেই যে এক্সপায়াৰ ডেট যোৱা দৰৱ খালে যেনেকে মানুহৰ বেমাৰ আজাৰ হয় তেনেকে হয়তো বিয়া হলে খেলি মেলি হ'ব আৰু ৰিষ্টা মোৰ বিশ্বাস কৰা ৰিচা তুমি বিশ্বাস কৰা মোৰ ফ্ৰেণ্ড চাৰ্কুলত মই ওৱান এণ্ড অনলি মানুহ আছো যি বিয়া পতা নাই আপোনালে কোন ছোৱালী আহিব অৰা মোৰ ৰূপে নাই নে নাই অ এইটো নাই সেইবুলি কৈছা কৈছো আপোনাৰ নিচিনা চেৰা পাগলৰ তাত কোন আহিব জীৱনত পাগলামিটো লাগে আকৌ এই পাগলামিটোৱে কিন্তু মানুহক ছাকচেছ কৰি দিয়ে বহুত হিষ্ট্ৰী আছে হয় নেকি এক্সাম্পল দিয়কচোন মই আপুনি কেতিয়া ছাকচেছফুল হ'ল হোৱা নাই বিয়া পাতি লওঁ হৈ যাম হওঁতে কিমান সময় লাগে বিয়াটো পাতিব লাগিব ন এইটো কি এক্সাম্পল হ'ল যদি আহিবলৈ তই এতিয়া কেনেকে উভতি যাবি হে বজৰংবলী পাৰিমনে বাৰু তোমাৰ নিচিনাকে সাগৰ পাৰ কৰিব মুখখন বাৰু সাগৰ নহয় বোকাখিনিহে পাৰিমনে